নমস্কাৰ স্বাগতম সকলোকে মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ আৰু যোৱাকালি মই আমাৰ মাৰ ঘৰত আহিলোঁ। আমাৰ ভাইটিৰ ছোৱালী এজনী জন্ম হৈছে, যোৱা বুলি কয়। বহি আছে বাচ্চাকেইটা চাওক। আৰু বাচ্চাটো একেবাৰে কেঁচুৱাটো আছে ভিতৰত, মাকে ইয়াতে শুৱাই থৈ দিছে। মই আৰু ইমান ওচৰত গৈ নেদেখুৱা, যিয়ে নহওক সৰু বাচ্চাটো একেবাৰে 1 মাহ আজি হৈছে মাত্ৰ। আৰু এইফালে খেলি মেলি লাগি আছে অলপমান। ৰাতিপুৱাৰ সময়ত নাম পাৰ্টি আহিব, কিবা কিবি যোগাৰ কৰিব লাগে। মই এনেই অলপ আপোনালোকক দেখুৱাই দিওঁ। এইফালে সুদূৰ নুনমাটিৰ পৰা আহিছে মোৰ ভণ্টি, মাহীৰ ছোৱালী আৰু ভাগিন। আৰু এইফালে ভকতক ভাইটিয়ে ভৰি ধুৱাই আগুৱাই আনি আছে। এইফালে চাওক, একদম পুৰা নামত মগ্ন। সকলোৱে বহি লৈছে ধুনীয়াকৈ শাৰী পাতি আৰু নাম গোৱাত ব্যস্ত হৈ গৈছে। কোনো কাৰো ফালে ধ্যান নাই, পুৰা নামত মগ্ন। আৰু ইমান ধুনীয়া নাম গাইছে এই বাচ্চাকেইটাক চাওক। এহেঁতে ভণ্টিৰ ল'ৰা আৰু ভাইটিৰ ছোৱালী আৰু আমাৰ ল'ৰাটো গোটেইকেইটাই একেবাৰে কোণাত বহি লৈ নাম গাব ধৰিছে। আৰু মই পুৰা মোবাইল লৈ নাম উঠোৱাত ব্যস্ত, ভিডিঅ' উঠোৱাত ব্যস্ত। নাম শেষ, নামতি নাম গাই গাই একদম থিয় হৈ পুৰা নাচি নাচি নাম গাইছে, ভাগৰি পৰিছে। বাপৰে, এইবাৰ সেৱা ললে আৰু ভাইটিহঁতেও মাহঁতেও সকলোৱে সেৱা ললে। কালি নাম হ'ল আৰু নাম হোৱাৰ পিছত আমাৰ ভন্টিহঁতে আহিছিলে যে, ভন্টিহঁতে ৰাতি গুচি গল। আৰু এতিয়া আমি বহি আছো বাৰান্দাত সকলোৱে। আৰু এইফালে কাপোৰ কানি ধুই আছে, কামবিলাক কৰি আছে। আৰু আমিও গা পা ধুই আজৰি হৈ ধুনীয়াকে খাই বৈ ওলাই যাম অলপ পিছত। কালিৰ পৰা স্কুল যাব লাগিব বাবা, নহলে 3 দিন এবচেন্ট হৈ গল। আৰু এইফালে মায়ে চাহ বনাই আছে চাগে, চাওঁ কি কৰি আছে মা। বাচন ধুই আছো, বাচন ধুই আছা? ইমান খঙত কলে কেনেকে হব? ভালকে কব লাগে, হাঁহি কিনি ধুনীয়াকে। চাহ খাম দে এতিয়া। কিয় কিয় বনা চাহ একাপ খাম। একদিনহে, আজিহে খাম, তাৰপিছত যামেই না। আৰু এইফালে জোতাই কি কৰি আছে চাই ল। কুমলীয়া কুমলীয়া লাগি থকা লেচু বিলাক আনি কিনি খাই আছে। ইয়া চেপত সোমাই লৈছে। গা পা ধুই আহিলো আৰু ইফালে ভাইটিয়ে পঠিয়াই দিছে মাংস, লোকেল মুৰ্গী বনাই লৈ খাই লৈ একদম চিধা ঘৰত যাব লাগে। কি হ'ল তনো? আমাৰ ঘৰতো যোৱা নহল। এতিয়া আমাৰতো ঘৰত যোৱা নহলে, এতিয়া সোণাপুৰ মাৰ্কেটৰ ফালে অলপমান ফুৰিব বুলি ওলাই আহিছো। এয়া গাড়ীটো বাবা তনো আগফালে বহালৈ সিহঁতৰ খুচুৰ খাচাৰ কাজিয়া। এই মাৰ্কেট আহি পালো। দিয়া মাকো দিয়া। নাখাওঁ দিয়া, ভেনিলা। এইবাৰ ঘূৰি যোৱাৰ টাইমত দুইটাৰে মিল হৈ গল চাওক। আমি এতিয়া দিগাৰু হৈ ওলাই যাম। খাচী কি হয়? ছোৱালী ছাগলী খাই মা? আমাৰ ছোৱালী ছাগলী খাই? কি ছোৱালী ছাগলী? ছোৱালী ছাগলী বোলে, তুমি কৈছা খাচী মানে। আইসক্রিম গাইস हम खा रहे हैं ताजा आइसक्रीम ताजा आइसक्रीम फ्रेश आइसक्रीम फ्रेश। ओह
কি মজা লাগিছে না প্লেনটোত যেতিয়া এনেকা ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ আহে না ভালে লাগিছে তোমাৰ এনেকা লাগিছে না যেতিয়া আমি আজি চাব ওলাইছিলো না কি এনেকা লাগিছে না কি অলপমান টাইম আগতে আহিছিলো এতিয়া আকৌ যাই আছো সেনেকা লাগে না কিন্তু আমি কি জানো কি আমি 3-4 দিন আগত আহিছো আমি আহিলো সোণাপুৰৰ পৰা ঘূৰি ফুৰি ঘূৰি পাকি একদম ঘূৰি ফুৰি এফালৰ পৰা সিফালে বিশেষ একো কিনা নাই এতিয়া ইহঁতে চিপছ আৰু চকলেট কিনিছে আৰু একো কিনা নাই এনে আৰু ওলাই গলো এতিয়া যিয়ে নহওক আজিতো ৰখাই দিলে আমাক যাব নিদিলে কিন্তু আমি নোযোৱা কৰি নাথাকো কালি আমি যামেই কালি আমি একদমেই নাথাকো কৈছানো বেয়াহে লাগিছে বেয়া লাগিছে নাই থাকিব মন যায় কিন্তু তাৰমানে কি হয় সংসাৰ আছে ন ঘৰৰ দায়িত্ব আছে সেইবিলাকো তাৰমানে পালন কৰিব লাগে আখৰে সেইটোৰ কাৰণে তাৰমানে নোৱাৰি আৰু বুজিছে নোৱাৰি সেইটো কাৰণে তাৰমানে যাবই লাগিব কালি যাবই লাগিব যামেই ঘৰৰ ৰেসপন্সিবিলিটিজ আছে আজি ফাইনেলি যাব ৰেডি হলো এয়া 3টা বাজিলে বাবাও ৰেডি হৈ আছে অলপমান তলমে পানী দিব পানীখিনি খাই লওঁ আমি আৰু লাহে ধীৰে গৈ থাকো ঘৰ ঘৰত যাব ওলাওতে চাকচোন সন্মুখতে এইটো কি দেখা পালো একদম দীঘল সাপ একডাল দেখা পালো ইয়াতে ৰখি গলো অলপ সময় এতিয়া যিয়ে নহওক আমি পটাপট যাব লাগে ৰখি থাকিলে কি হ'ব দেৰি হৈ যাব নহলে 4টা বাজিলে কোনফালে যাইছা উঠি ললো গাড়ীত এতিয়া ঘৰ গৈ পাম জালুকবাৰী পাম আৰু এতিয়া জালুকবাৰীত নামি আমিনগাঁৱৰ টেম্পুত উঠি ললো আমি এতিয়া এয়া ব্ৰিজত উঠিলো আৰু বেছি দূৰ নাই এতিয়া ঘূৰি পাকি আমি আহি পাই গলো আমাৰ ঘৰত এতিয়া হাত চুখাত ধুই দোকানখন খুলিব লাগে চিধাই বাকী যি হওক নহওক আৰু আপোনালোকক মই যিখিনি পাৰো দেখুৱালো ক'ত গৈছিলো ক'ত নাই কি কৰিলো কি নাই ঘূৰিলো ফুৰিলো এইকেইদিন আৰু বাকী আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰো বাই বাই